Hello everyone, good morning. মই বনশ্ৰী আৰু বনশ্ৰীজ ব্লগৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এটা নতুন দিন আৰু এটা নতুন ভিডিঅ'। গুৱাহাটীতে আছো জানেনে, আজি মোৰ 10 দিন হৈ গ'ল। না যাবলৈ দিছে, না মানে কিবা কৰিবলৈ দিছে, মুঠতে থাকিবলৈ দিছে আৰু ইমানে অশান্তি পাইছো নহয় কি ক'ব আৰু। গালি পাৰি আছে, কিহৰ অশান্তি পাইছে বোলে। কাইলৈ এটলিষ্ট যাম বুলি ভাবিছো আৰু, এটলিষ্ট নহয় এট লাষ্ট মানে কাইলৈ যাম আৰু আজি একদম পুৰা ৰেডি হৈ মেলি মই ভিডিঅ'টো আৰম্ভ কৰিছো। আমি এফালে ফুৰিবলৈ যাবলৈ ওলাইছো, যিহেতু মই নামনি অসমৰ ফালে মই আহি নাই পোৱা। সিদিনা বঙাইগাঁও যাওঁতে মই কিছুমান ঘূৰিছিলো। আজি ভাবিছো হাজো, পুৱামক্কা, তাৰপিছতে আৰু ব্ৰষ্টনগৰী, শুৱালকুছিলৈ যাওঁ বুলি। তাই সেইকাৰণে ভাবিলো মই যিহেতু যাওঁ গতিকে মই এটা ভিডিঅ' নকৰোঁ কিয়, আৰু মোৰ লগতে আপোনালোকেও দেখা পাব, যিহেতু আপোনালোক মোৰ এটা সৰু ফেমিলি, হয় নে নহয় বাৰু? ঠিক আছে তেতিয়াহ'লে, এতিয়া ব'লক তেতিয়াহ'লে আমাৰ যাত্ৰা আজি আৰম্ভ কৰোঁ। ঠিক আছে ব'লক। আমি আহি ইতিমধ্যে শুৱালকুছি টাউনত সোমাই গলো। ব'লক এতিয়া গৈ থাকো। এবিলাক ডিজাইন ন? আচ্ছা আচ্ছা। আমি আছোহি এতিয়া এই চিল্ক ফেক্টৰী এটাত, আৰু মই চাৰিওফালে খালি হাল 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 বুটা ন? এইটো মেইন ছেট হ'ব নেকি চাগে? মেইন ছেটৰ ন? ঘৰ ইয়াতে নেকি? ইয়াতে ন? দেখিলে আপোনালোকে ভিডিঅ'টো, আৰু সকলোখিনিতে এতিয়া অকল মেইন ছেটৰ কাম কৰি থোৱা হৈছে। যিহেতু ভিতৰত অকণমান তাঁতৰ খটক খটক শব্দটো আছে, সেইকাৰণে মই অলপ বাহিৰলৈ আহিলোঁ। আৰু সঁচাকৈ সোমাই ভাল লাগিছে। মানে মই অ'নাৰজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু তেওঁ আমাক দেখুৱাই আছে। আৰু কি হ'ল, আমি সোমাই ৰুমটোত ইমানেই ভাল লাগিছে, চাৰিওফালে খট 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 আৱাজ। আৰু বৰ্তমান তেওঁলোকে গোটেইকেইখন শালতেই এতিয়া হেৰি কৰি আছে, মেইন ছেট লগাই থৈছে। আৰু মই অ'নাৰজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁ। দাদা, আপোনাৰ নামটো ক'ব নেকি? হেমন্ত কলিতা। এইফালে অকণমান আন্ধাৰ হৈছে, এইফালে আহক। হেমন্ত কলিতা ন? আপোনাৰ শাল কেইখন আছে ইয়াত? গোটেই মিলি 25খন আছে, ইয়াতে 18খন আছে। বেলেগতো আছে ন? এনেই শালত মানে এযোৰ এতিয়া দেখি আহিছোঁ আমি, মেইন ছেট যিহেতু কৰি থোৱা আছে, এযোৰ মেইন ছেট ওলাওঁতে কিমান দিন লাগে? লাগে এইটো আমাৰ 15 দিনমান লাগে। মেইন ছেট বুলিয়ে নকওঁ, পাটৰ কাপোৰ এযোৰ ওলাওঁতে ডিজাইন ওপৰৰ কথা, বেছি ডিজাইন হ'লে মানে এইটো 15 দিনমান লাগি যায়। হয় নেকি? আৰু ডিজাইন কম হ'লে 8 দিন 10 দিনতো লাগে। আচ্ছা আচ্ছা। আৰু সূতাটো আপোনালোকে ইয়াত নিজে কাটে নে? আমাৰ পাটটো আমি শুৱালকুছিত কিনি লওঁ দোকানত, কিন্তু পাটটো এইটো বেনাৰসৰ পৰা আহে। বানাৰসৰ পৰা আহে। এনে আগৰ শুৱালকুছিৰ মানে আপোনালোকৰ কাপোৰৰ ব্যৱসায়ৰ যিটো হেৰি, এতিয়াৰ যিটো মানে কি বুলি ক'ম, মানে যিটো লিমিট
একেই আছে নে বাঢ়িছে কমিছে? মানে আমাৰ এইটো কমিছে ন? আমি আগতে যেনে ব্যৱসায়ত লাভ পাইছিলো বা কাপোৰ মানে এটা মানুহৰ মানে এটা আছিলে, এইটো নাই এতিয়া। মানে আমাৰ এই পাটৰ কাপোৰৰ ওপৰত এটা মানে 2 নম্বৰী কাপোৰ এটা সোমাই গ'ল, যিটো ভেজাল কাপোৰ, পলিপাট, মিক্স পাট বা এইটো বেনাৰসী কাপোৰ, যিটো পাৰলুমত বনাই, এইটো আমাক খুব মানে দিগদাৰ দিছে ব্যৱসায়খিনি। এতিয়া নাই। এনে আপোনাৰ কৰ্মচাৰী কেইজন আছে? কৰ্মচাৰী আমাৰ আছে গোটেই 22 জন আছে। 22 জন আছে ন? হেল্পাৰ আছে 23 জন। আচ্ছা, ঠিকে আছে বাৰু। আৰু কথা পাতিম আমি দাদাৰ লগত। আৰু এতিয়া আৰু কাপোৰ আছে, আমি কাপোৰ চাই লওঁ। শাল চালো যিহেতু, এতিয়া আমি কাপোৰ চাওঁ বলক। আৰু এইফালে এযোৰ আমাক মেইন ছেট দেখুওৱা হৈছে হিংখাপৰ, হিংখাপ ডিজাইন আৰু মাজত ৰেড কালাৰৰ বুটা, মীনা কৰা ন, চৰি মীনা কৰা। সঁচাকৈ কাপোৰযোৰ চুইও ভাল লাগিছে। এইযোৰ কোমল আৰু এইযোৰ হৈছে পুৰা গুণা, মানে A to Z গুণাই সেইযোৰ, তাত মীনা কৰা নাই। আৰু ইয়াৰ মগৰ নি এইটো? নহয়, মগৰ আৰু মগৰ নহয়, লতা ফুল। ইয়াৰ ডিজাইনটো হৈছে লতা ফুল আৰু এইটো একদম টপ টু এণ্ডলৈকে গোটেই চাদৰখন গুণাৰ। ইফালে তেওঁ আৰু এযোৰ উলিয়াই আছে। এইযোৰৰ ডিজাইনটো হৈছে এইটো একে ফুলৰ ডিজাইনে হয় আৰু মাজত সেয়া মীনা কৰা। আজিকালি খুব চলিছে মীনা কৰাটো ন। কাপোৰ আমি গুৱাহাটী হওক যোৰহাটত হওক আমি 25,000ৰ তলত এনেকুৱা এযোৰ কাপোৰ নাপাওঁ। সেই কাপোৰযোৰ আপুনি শুৱালকুছিত আহি 17-18 হাজাৰ টকাত লৈ যাব পাৰিব। কিমান ধুনীয়া আৰু কিমান আমি পইচাটো অলপমান আমাৰ ৰেহাই হৈ যায়, নহয় জানো কওকচোন? আৰু সঁচাকৈ কাপোৰবোৰ বিৰাটেই ধুনীয়া। পিংক, ৰেড কালাৰত পিংক গুণাত চাওকচোন, কি ধুনীয়া কাপোৰ, একদম ইউনিক কাপোৰ। প্ৰীতম দা কেনেকুৱা লাগিছে আহি? কাপোৰ চাই কেনেকুৱা লাগিছে? ভাল লাগিছে। আচ্ছা, ধীৰাজ তোমাৰ কেনেকুৱা লাগিছে? আৰু অ'কে, ঠিক আছে। ভাল পাইছা যেতিয়া এযোৰ কিনি দিবা। আৰু ভাল লাগিছে যেতিয়া এযোৰটো চাওঁ আৰু কাপোৰ চাওঁ। ঠিক আছে, দেখুৱাই আছোঁ আপোনালোককো ধুনীয়া ধুনীয়া কাপোৰ। হয় নেকি? এযোৰ ৰেডত, এযোৰ এইটো স্কাই ব্লু নহয়, একদম লাইট ব্লু, স্কাই ব্লু, পিংক এণ্ড এইটো লাইট ব্লু। মোৰ নেল পলিচে কাপোৰে মিলি গৈছে হা। সঁচাকৈ কাপোৰকেইযোৰ বিৰাট ধুনীয়া লাগিছে। এযোৰ পিচ কালাৰৰ এযোৰ, সকলোখিনি কাপোৰ এয়া পাটৰ কাপোৰ। এযোৰ য়েল্লো। এইখিনিতে আমি কথা এটা গম পালোঁ, পাট আৰু কেঁচা পাট কেনেকৈ মানে হেৰি কৰিব পাৰি, বেলেগ ডিফাৰেঞ্চটো আমি গম পালোঁ। মই সুধি আছোঁ দাদাক, দাদা পাটটো কেনেকৈ মানে বনোৱা যায় আৰু কেঁচা পাটটো মানে কেনেকৈ কি কৰা যায়? কেঁচা পাটটো কি হয়, যিটো মানে পলুৰ পৰা ওলাই, সূতাটো আমাৰ তৈয়াৰ কৰা হয়। আচ্ছা, সেইটো মানে এটা সাধাৰণ খাৰ থাকে, মাৰৰ নিচিনাই থাকে, সেইটো ডাইৰেক্ট ধুই দিয়া যায় আমাৰ। কেঁচা পাটটো আমি গৰম পানীত মানে এইটো বইল নকৰোঁ। এই যিটো মানে পাত হয়, সেইটো আমি মানে পানী উতলা পানীত গৰম কৰি পেলাই মানে উতলাই মাৰটো খেদাই দিওঁ, কোমল কৰি লওঁ। সেইটো পাতটো যেতিয়া আমাৰ এই পাত হয়, পাতত অলপ কোমল হয় আৰু কেঁচা পাতটো অলপ ৰাফ হৈ যায়, থলৰা টাইপৰ হয় আৰু পাতল পাতল হয় দেখা। আচ্ছা, আমি আহিলোঁ আৰু সঁচাকৈ প্ৰথমতে কাপোৰৰ কথাটো বাৰু নকওঁৱেই, মানুহ ঘৰত গৈ আমি সঁচাকৈ বহুত ভাল পালোঁ। একদম ইমান অতিথি আপ্যায়নটো ইমান ধুনীয়াকৈ কৰিছে নহয়, হয়তো ময়ে চাগে মানুহ কোনোবা যোৱা হ'লে নোৱাৰিলোহেঁতেন। তেওঁলোকে সঁচাকৈ বহুত ধুনীয়াকৈ কৰিছে। লাষ্টত আমাৰ অসমীয়াৰ মান সন্মান এখন এখন ফুলাম গামোচা দি আচলতে ভনী জোৱাই আৰু ধীৰাজ দুইজনকে একদম সন্মান জনাইছে আৰু সঁচাকৈ ভাল লাগিলে। আৰু কাপোৰ কি আনিছো আপোনালোকক সেইটো মই ছাৰপ্ৰাইজ ৰাখিছো। ঘৰত দেখুৱাম আমি কোন কেইযোৰ কাপোৰ ললো। ভণ্টিও ললে এযোৰ, ময়ো ললো। আৰু এতিয়া গৈ আছো বৰ্তমান আমি হয়গ্ৰীৱ মাধৱ মন্দিৰ গৈ আছো নে? আমি এতিয়া হয়গ্ৰীৱ মাধৱ মন্দিৰ গৈ আছো। বলক অকমান চাওঁগে হয়গ্ৰীৱ মাধৱ মন্দিৰটোৰ চাৰিও কাষটো। বলক তেতিয়াহ'লে গৈ থাকো মন্দিৰত, একেবাৰে আপোনালোকক লগ পাই আছো।
মাছক আৰু কাছক খুৱাবলৈ দানা লৈ লৈছিলোঁ আৰু সেইবোৰ দেখিছেনে পানীত কলা কলাকৈ যে অকণমান অকণমান পানীত এইবোৰ বুৰবুৰণি হৈ আছে সেইবোৰ মাছ আৰু কাছ আছে আৰু আছে আগতো আছে ডাঙৰ নাপায় কাছ মন্দিৰত আহিছোঁ হেল্ল' এভৰিৱান আমি আহি হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত পালোহি আৰু মই ইয়াৰ আগৰ ক্লিপটো যিটো দিম তাত দেখিছেই নিশ্চয় কাছক দানা খোৱা হ'ল মাছ আৰু কাছক এতিয়া আমি মন্দিৰলৈ যাম বলক তেতিয়াহ'লে গৈ থাকোঁ আপোনালোককো দেখুৱাওঁ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চাৰিওকাষটো আৰু এইফালে দেখিছেনে ধীৰাজে তুলসীৰ মালা লৈ আহিছে মান্যতা আছে এই হয়গ্ৰীৱ মাধৱ মন্দিৰত হেনো তুলসীৰ মালা যদি হয়গ্ৰীৱ মাধৱক দিয়া হয় তেতিয়াহ'লে বহুত বেমাৰ আজাৰ বিশেষকৈ হেনো আচিনা জাতীয় বেমাৰৰ পৰা হাত সাৰিব পাৰি মানে মান্যতা আছে আৰু প্ৰত্যেকটো মন্দিৰৰে নিজৰ নিজৰ মান্যতা থাকে ন 94টা ষ্টেপ আছে ইয়াত 94টা আৰু অলমষ্ট আমি মন্দিৰৰ ওচৰ পাইছোঁ ইয়াৰ উঠোঁতেই গৈছেগৈ আৰু এইফালে মই মন্দিৰৰ চাৰিও কাষটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই দৰ্জাখন দেখিছেনে এই গেটখন দৰ্জা নহয় সেই গেটখন হেনো জগন্নাথ মন্দিৰৰ আৰ্হিত বনোৱা হৈছে আৰু এই ছাইডৰ শিলবোৰ দেখিছেনে সেই ছাইডৰ শিলবোৰতো পুৰণি ভাস্কৰ্য মানে এনেকৈ বনাই থোৱা আছে আৰু এইফালে হয়গ্ৰীৱ মাধৱ মন্দিৰত ধুনীয়াকৈ আমি পূজা দি আৰু তাত পূজাৰী থাকে যিহেতু ধুনীয়াকৈ পূজাৰীজনে গোটেইকেইটা মন্দিৰ লক্ষ্মী মন্দিৰ আছে হয়গ্ৰীৱ মাধৱৰ মন্দিৰ ধুনীয়াকৈ মন্দিৰসমূহ দৰ্শন কৰাই আমাক পূজাটো বিৰাট ধুনীয়াকৈ কৰি ল'লোঁ আমি তাৰপাছত এতিয়া এই ৰাস্তাটো দেখিছেনে একা বেকা ৰাস্তাৰে আমি ক'লৈ গৈ আছোঁ জানেনে বাৰু আমি গৈ আছোঁ পুৱামক্কালৈ আমি পুৱামক্কালৈ যোৱাৰ ৰাস্তাটো এনেকুৱা পাহাৰীয়া নিচিনা একা বেকা গৈ যে ইমান ভাল লাগিলে আৰু ব'লক একা বেকা পাহাৰীয়া ৰাস্তাৰ মাজেৰে আমি মক্কালৈ যাওঁ আৰু কি জানেনে এই ৰাস্তাটো নহয় চাৰিওফালে সেউজীয়া জানেনে একদম পলিউশ্যন নাই মাত্ৰ সেউজীয়া যেনিয়ে চোৱা তেনিয়েই সেউজীয়া আৰু আমি পাহাৰৰ বহুত ওপৰলৈ উঠি গৈ আছিলোঁ পাহাৰৰ মানে যথেষ্টখিনি ওপৰতে এই মক্কা ভাগ আছে আমি পালোহি এতিয়া পুৱামক্কা আৰু আমি আহি পাই গ'লোহি এই ভাগেই হৈছে পবিত্ৰ পুৱামক্কা এইটো হৈছে পুৱামক্কালৈ যোৱা ৰাস্তা আৰু মক্কালৈ যাওঁতেই ইমান ধুনীয়া ভিউ এটা আছে মই দেখাই আছোঁ আপোনালোকক দেখিছেনে কিমান ধুনীয়া ভিউ আচলতে আজি আমি কি হয় আমি ধুনীয়া কিছুমান জেগা বস্তু বিচাৰি আমি বাহিৰলৈ যাওঁ ফুৰিবলৈ কিন্তু আমাৰ অসমখনতে ইমান ধুনীয়া ঠাই আছে আমি বিচাৰি নাপাওঁ নহয়নে মাজুলীৰ কথাই নকওঁ কিয় এতিয়া মক্কালৈ যোৱা ৰাস্তাটো ইমান ধুনীয়া ছাইডৰ ভিউ আপোনাৰ কি ধুনীয়া সঁচাকৈ আমাৰ অসমখন প্ৰাকৃতিক সৌন্দৰ্যৰে বিনন দিয়া নহয়নে হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পুৱামক্কা দৰ্শন কৰি আমি সন্ধিয়া ঘৰলৈ উভতিছিলোঁ এইটো চাৰিটা আছে
বেলেগ বেলেগ pork salad, pork, boiled pork with herbs. তাৰপিছত এয়া চিকেনৰ আইটেম, বৰ্গৰটো দুটা এইফালে ধীৰাজে খাই আছে, এইফালে প্ৰীতম দাই খাই আছে, এইফালে দৰ্শনাই খাই আছে। গুৱাহাটীত আমাৰ লাষ্ট ডিনাৰ খাই আছো, ইমান খোপা খাইছো নহয়। এইফালে মমো, জহা চাউলৰ ভাত, বাকী এইবোৰতো দেখালোৱে। খাই বৈ লওঁ, তাৰপিছত লগ পাই আছো। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে 28 তাৰিখ আৰু আমি এয়া ঘৰলৈ মানে নাজিৰালৈ উভতি আছোঁ। ৰাতি ভিডিঅ' নকৰিলোঁ কিয়নো ভাত খোৱাৰ পাছত অকণমান গল্প গুজব চলিলে, তাৰপাছত আৰু ভিডিঅ' কৰিবলৈ মন নগ'ল আৰু। হেল্ল' এভৰিৱান, আমি গুৱাহাটীৰ পৰা আহি পালোহি আৰু হ'ল বাৰু কেইটা বজাত পালোহি, 4টা 4:30 তেনেকুৱা মানতে পালোহি বাৰু। আহি পাই ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ আজৰি ধুনীয়াকৈ ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ আজৰি হৈ মেলি এতিয়া আকৌ ভিডিঅ' কৰিছোঁ। একদম ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে আৰু বাৰু। আৰু হেৰি হ'ল, এইটো কি কয়, মই কৈ যে কালি যে আমি শুৱালকুছি গৈছিলোঁ আৰু শুৱালকুছি যাওঁতে মই কৈছিলোঁ যে এযোৰ কাপোৰ পাৰিলে নিম বুলি, যিহেতু কৈছিলোঁ মই এযোৰ কাপোৰ আনিলোঁ আৰু ভণ্টিও এযোৰ ল'লে। তাই কেঁচা পাটৰ লৈছে, মেখেলাখন পাটৰ, ব্লাউজটো পাটৰে, চাদৰখন কেঁচা পাটৰ আৰু মই গোটেইটো পাটৰে লৈছোঁ। মই কোনযোৰ লৈছোঁ আপোনালোকক দেখুৱাইছোঁ ৰ'ব। আৰু মই এইযোৰ কাপোৰ লৈছোঁ, দেখুৱাই আছো। এইখন হৈছে চাদৰখন, এইটো হৈছে আঁচলটো আৰু এইটো আগফালৰ আঁচলটো, এই দুটা আঁচল আৰু এইফালে আছে 6টা পতি চাদৰখন এইখন। তাৰ পাছতে এইখন হৈছে মেখেলাখন আৰু মেখেলাখনো এয়া আঁঠুৰ ওপৰলৈকে ফুল আছে, ইমানখিনিলৈকে পৰিছে। এইখন হৈছে মেখেলাখন। আৰু খোলাই নাই, এইটো হৈছে ব্লাউজৰ পিচটো। অকল এটা পতি আছে আৰু মুমু গৈছে এইমাত্ৰ ভিতৰলে। আৰু ব্লাউজৰ পিচটো হৈছে এইটো, হাতত হ'ব চাগে এইটো ফুটি এটা ধুনীয়াকে ইয়াত হৈ যাব। আৰু এই কাপোৰযোৰ হৈছে ভণ্টিৰ, তাইৰ এই কাপোৰযোৰ হৈছে অলপমান পিচ কালাৰ টাইপৰ। দেখিলে না আপোনালোকে কাপোৰযোৰ কেনেকুৱা লাগিলে কমেণ্টত জনাবচোন। আৰু গ'লো যিহেতু শুৱালকুছিলে, চিন স্বৰূপে আকৌ বা কেতিয়া যোৱা হয়, গতিকে চিন স্বৰূপে কাপোৰযোৰকে লৈ আহিলোঁ। অৱশ্যে এটা কথা, আমাক সেই দাদাজনে আৰু এটা কথা কৈছিলে যে ডিজাইন যদি আমি নিজে দি দিব পাৰোঁ, তেতিয়া ডিজাইনটো দি দিলে মানে তেওঁলোকে আৰু বনাই দিব, গতিকে সেইফালে সেইটো কথাও কৈছিলে আমাক। আৰু সেয়াই, আৰু মই কিন্তু ভাল পালোঁ মানে, সেইকাৰণে মোৰ এযোৰ বেছিও নাই পৰা, 7,000 টকা পৰিছে। গতিকে আৰু ভণ্টিৰযোৰ মই ভিডিঅ' তাই পঠাইছিলে মানে মই তাইৰ ভিডিঅ'টো দি দিম। আৰু তাইৰযোৰো 7,000 লৈছে, মোৰযোৰো 7,000 লৈছে। আৰু সেয়াই আৰু বিশেষ ক'বলগীয়া একো নাই। আৰু যথেষ্ট ভাগৰ লাগিছে, এতিয়া সোনকালে ভাত চাত বনাই খাই শুই যাওঁ আৰু সেয়াই। আৰু এটা কথা, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মাজলৈ আৰু ভাল ভাল ভিডিঅ' লৈ মই আকৌ আহিম। আজিলৈ আহিছোঁ, বাই বাই।